পৃথিৱীৰ আটাইতকৈ ভাল আইডিয়াবিলাক ক'ত পোৱা যায়? মই যদি প্ৰশ্ন কৰোঁ তেনেহ'লে হয়তো বহুতেই ক'ব যে ৱাছৰুমত নাইবা টোপনিৰ যোৱাৰ সময়ত। কিন্তু এটা ভিডিঅ'ত কোৱা হৈছে যে পৃথিৱীৰ আটাইতকৈ ভাল আইডিয়াবিলাক পোৱা যায় কবৰস্থানত। তেতিয়া আপুনি প্ৰশ্ন কৰিব পাৰে যে পৃথিৱীৰ ভাল আইডিয়াবিলাক কবৰস্থানত কেনেকৈ পাম? এতিয়া চাওক, আমাৰ বহুতৰে কিবা নহয় কিবা আইডিয়া থাকে, কিবা নহয় কিবা আমাৰ এটা ভাল আইডিয়া আমাৰ ব্ৰেইনত থাকি যায়। কিন্তু কি হয়, আমাৰ মনত এটা ভয় থাকে যে এইটো কাম আমি কৰিব পাৰিম নে নোৱাৰিম, এইটো কাম কৰিলে হয়তো আমি ছাকচেছ হ'ব নোৱাৰিম, হয়তো এইটো কৰিলে আমি আমাৰ লছ হৈ যাব। এইবিলাক ভাবিয়ে আমাৰ সেই কামটো আৰু সেই প্ৰজেক্টটো কেতিয়াও জীৱনত ইমপ্লিমেণ্ট কৰা নহয়। যেতিয়া আমি কি হয়, যেতিয়া আমাৰ এটা সময়ত আমাৰ যেতিয়া মৃত্যু হয়, তেতিয়া আমাৰ সেই আইডিয়াবিলাক মৃত্যুৰ লগে লগে আমাৰ সেই আইডিয়াবিলাকৰো মৃত্যু হৈ যায়। সেইকাৰণে সেই ভিডিঅ'টোত কোৱা হৈছে যে জীৱনৰ পৃথিৱীৰ আটাইতকৈ ভাল আইডিয়াবিলাক তুমি কবৰস্থানত পাবা। কাৰণ এনেকুৱা পৃথিৱীতে কিমান মানুহ আছিল, যিলোকৰ ভিতৰত কিমান ক্ৰিয়েটিভ নলেজ আছিল, তেওঁলোকৰ কিমান ভাল তেওঁলোকৰ আইডিয়া আছিল, কিন্তু তেওঁলোকে ভয় বা সাহসৰ অভাৱত তেওঁলোকে সেই কামখিনি পৃথিৱীত ইমপ্লিমেণ্ট কৰিব পৰা নাছিল, আৰু তেওঁলোকে মৃত্যুৰ লগে লগে সেই আইডিয়াবিলাকৰ সেই কবৰস্থানতে মৃত্যু হৈ গ'ল। তো সেইকাৰণে ভিডিঅ'টোত কোৱা হৈছে যে তোমাৰ যদি কিবা আইডিয়া আছে, যদি তোমাৰ কিবা নতুন কিবা কামৰ তোমাৰ নলেজ আছে, তেনেহ'লে এইটো আজি আৰম্ভ কৰা। এইটো চিন্তা নকৰিবা যে এইটো কাম কৰিলে মই ছাকচেছ হ'ব নোৱাৰিম, এইটো কাম কৰিলে মোৰ লছ হ'ব, সেইটো চিন্তা কৰা বাদ দি আজিৰ পৰা আৰম্ভ কৰা। তুমি যদি হাৰ্ডৱৰ্ক কৰিব পাৰা, তুমি যদি যিকোনো কাম তোমাৰ অন্তৰেৰে ভাল পাই আৰম্ভ কৰা, তেনেহ'লে সেইটো কামত কেতিয়াও বিফলতা নাহে, সফলতা আহিবই।